গুড মৰ্নিং ষ্টুডেণ্টছ। আজিৰ ক্লাছত কবি দেৱকান্ত বৰুৱাৰ লাচিত ফুকন কবিতাটি সম্পৰ্কে আলোচনা কৰিম। অসমীয়া ৰোমান্টিক কবিতাৰ শেষৰ জনা শক্তিশালী কবি হিচাপে দেৱকান্ত বৰুৱাৰ এখন সুকীয়া আসন আছে। অসমীয়া ৰোমান্টিক কবিতাক কবি দেৱকান্ত বৰুৱাই এক নতুন আয়তন দি গৈছে। প্ৰেমৰ কবিতাৰ বাহিৰেও স্বদেশৰ গুণগৰিমা অতীত কীৰ্তি কাহিনী সুঁৱৰি ৰচনা কৰা এক শ্ৰেণীৰ কবিতাও আছে। মন কৰিবলগীয়া কথা এই যে কবিতাসমূহত অতীতৰ সোঁৱৰণৰ লগতে সেই সময়ৰ সমাজ জীৱনৰ দুখ লগা সামাজিক অৱস্থাৰ প্ৰতি এটি ব্যংগ ভাৱৰ প্ৰকাশ ঘটিছে। কবি দেৱকান্ত বৰুৱাৰ স্বদেশৰ প্ৰতি থকা অনুৰাগ কবিতাটিৰ মাজেৰে প্ৰকাশিত হৈছে। ছাত্ৰ ছাত্ৰীক স্বদেশ প্ৰেমমূলক কবিতাৰ সোৱাদ দিয়াৰ উদ্দেশ্যেই লাচিত ফুকন কবিতাটি তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া কবি দেৱকান্ত বৰুৱাৰ চমু পৰিচয় সম্পৰ্কে তোমালোকক কিছু কথা ক'ম। আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত দেৱকান্ত বৰুৱা 1914 চনত নগাঁৱত জন্ম হয়। সাগৰ দেখিছা তেওঁৰ একমাত্ৰ কবিতা পুথি। এইখন কবিতা পুথিৰ জৰিয়তেই দেৱকান্ত বৰুৱাই অসমীয়া কাব্য জগতত এখন সুকীয়া আসন লাভ কৰি আছে। জোনাকী আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰোমান্টিক কাব্যধাৰাই দেৱকান্ত বৰুৱাৰ হাততে ভাৱঘন বিস্তৃতি আৰু পৰিণতি লাভ কৰে বুলি কোৱা হয়। অসমীয়া কবিতাত পোনপ্ৰথমবাৰৰ বাবে দেৱকান্ত বৰুৱাই সাৰ্থকভাৱে দৈনন্দিন জীৱনৰ কথিত ভাষাৰ ৰূপ প্ৰয়োগ কৰে। তদুপৰি ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বৰ্গতোক্তিৰ শৈলী কবিতাত প্ৰয়োগ কৰি তেওঁ অসমীয়া কবিতাক নতুন পথৰ সন্ধান দিয়ে। ৰোমান্টিক যুগৰ শেষ আৰু আধুনিক কবিতাৰ দুৱাৰদলিৰ কবি বাবেই দেৱকান্ত বৰুৱাক দমোজাৰ কবি বুলিও কোৱা হয়। তেওঁৰ আমি দুৱাৰ মুকলি কৰোঁ কবিতাতেই প্ৰথম আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়। কবি হোৱাৰ উপৰিও দেৱকান্ত বৰুৱা এজন সফল ৰাজনীতিবিদো আছিল। অসম বিধানসভা আৰু ভাৰতৰ লোকসভালৈ নিৰ্বাচিত হৈ তেওঁ মন্ত্ৰীত্বও লাভ কৰিছিল। এতিয়া লাচিত ফুকন কবিতাটিৰ মূল বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিম। লাচিত ফুকন এটা বীৰত্বব্যঞ্জক দেশপ্ৰেমমূলক কবিতা। আহোম সেনাপতি বীৰ লাচিতৰ সাহস আৰু দেশপ্ৰেমৰ কাহিনী সৰ্বজন বিদিত। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ কুণ্ঠাবোধ নকৰা লাচিতৰ নাম অসম বুৰঞ্জীত সোণালী আখৰেৰে লিখা আছে। কবিতাটিত কবিয়ে লাচিতৰ সেই দুৰ্মদ বীৰত্বৰ কথা সুঁৱৰি দেশৰ কাৰণে দহৰ কাৰণে মৃত্যুৰ আবাহন শুনি জাতিৰ বুকুত দুৰ্মদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে। মোমায়েকত আগৰে আজিও সোঁৱৰাই লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনী। ঠিক পুত্ৰৰ বুকুত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে খঞ্জৰ বহুৱা ইব্ৰাহিমৰ বীৰত্বৰ কাহিনীৰ দৰে লাচিতৰ বীৰত্বৰ কাহিনী স্মৰণৰ প্ৰসংগত কবিয়ে সমসাময়িক অসমৰ অৱক্ষৰ এখন ছবি দাঙি ধৰিছে। লুইতৰ বিশাল পাৰত যে আজি অসমৰ জগাটোহে বাকী আছেগৈ আৰু বীৰ অসমীয়াৰ কোনো চিনচাপ নোহোৱা হৈ গাধৰ পালহে বাকী ৰৈছেগৈ আক্ষেপেৰে ক্ষোভেৰে সেই কথা কবিয়ে প্ৰকাশ কৰিছে। নিজস্ব বৈশিষ্ট্য স্বকীয়তা সকলো বাদ দি নকল নবীজ হৈ দেশৰ মুক্তিৰ বাবে যি অদ্ভুত আয়োজন চলাইছে সেই আয়োজন দেখি শুনি দেশ জননীয়ে শোকৰে বিনাবলৈহে ধৰিছে। ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশ টলমল হৈ পৰিছে। বাহিৰত দেখুৱাই বিপ্লৱ কৰিলেও ভিতৰি অন্ধ ৰীতি নীতিৰ কবলত পৰি সমাজ ব্যৱস্থা কোঙা হৈ পৰিছে। সকলো ব্যস্ত কেৱল কানিৰ মূল্য নিৰূপণ কৰাত। মৰাংশীত হাল বালে কেইধেনু পৰাচিত হ'ব লাগে। মৃতকৰ সকাম 11 দিনীয়া হ'বনে 30 দিনীয়া হ'ব তেনে অৰ্থহীন কৰ্মৰ বিচাৰ কৰাত সমাজ ব্যস্ত হৈ আছে। কেৱল বক্তৃতাৰে আকাশ কঁপোৱা অসমীয়াই এতিয়া বাঁহৰ কামিত চূণ সানি লৈহে ৰণ-চালি ধৰে। বছৰি বছৰি বীৰ পূজা পতা অসমীয়াই কেৱল মাত্ৰ নিস্বাৰ্থ পূৰণৰ বাবেহে আজি হাবাথুৰি খায়। স্বদেশ পূজা মানে যি কেৱল লোকেল বৰ্ডৰ সদস্য হোৱাকে বুজে। মন্ত্ৰিত্বই যাৰ শেষ কল্পনা এছেম্বলিয়েই যাৰ আশা তেনে অসমীয়া লাচিতৰ ৰণ দুৰ্মদ ভাষা বুজিবলৈ জানো সক্ষম হ'ব? কিন্তু তাৰ মাজতো লাচিতৰ সাহস তেজত প্ৰবাহিত এচাম ডেকা এতিয়াও আছে যি এবাৰ হুকুম পালেই স্বদেশ ৰক্ষাৰ বাবে লুইতৰ বগা পানী ৰঙা কৰি তুলিব পাৰে। প্ৰয়োজন মাথো লাচিতৰ দৰে এজন সাহসী সেনাপতিৰ। এইখিনি হ'ল কবিতাটিৰ মূল বিষয়বস্তু। কবিয়ে কবিতাটিত উল্লেখ কৰিছে অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল বোজা বৈ বৈ পৰিল কঁকাল পিঠিৰ ছিগিল ছাল। লাচিত ফুকনৰ কাম্যভূমি এই অসমখন জনসাধাৰণৰ সীমাহীন দুখ কষ্ট তথা পৰাধীনতাৰ শিকলিত বান্ধ খাই পৰাৰ কথা ক'বলৈ যোৱাৰ প্ৰসংগত কবিতাফাঁকি অৱতাৰণা কৰিছে।
ত্যাগৰ মূৰ্তি লাচিত ফুকন আছিল অসমৰ প্ৰকৃত স্বদেশ প্ৰেমিক বীৰ। তেওঁৰ মৃত্যুৰ আহ্বান শুনিও স্বদেশৰ মুক্তিৰ কাৰণে, অন্যায় প্ৰতিৰোধৰ কাৰণে হেলাৰঙে নিজৰ শিৰ যাচিও নৰশোণিতেৰে দেশৰ সন্মান অটুট ৰাখিছিল। তেওঁ বিচাৰিছিল মাতৃভূমি অসমে সদা সৰ্বদাই গৌৰৱোজ্জ্বল ইতিহাসক সাৰোগত কৰি অসমীয়া আইৰ মান সন্মান উত্তৰ পুৰুষে অব্যাহত ৰাখক। অসমে এটা নিজস্ব পৰিচয়েৰে বিশ্বৰ বুকুত অম্লান বদনে জিলিকি থাকক। অসমে কোনোদিনেই যাতে পৰাধীনতাৰ গ্লানি সহ্য কৰিব নালাগে, পৰাধীন জাতি হৈ থাকি নিজৰ অস্তিত্ব বিপন্ন কৰিব নালাগে, তাৰ বাবে তেওঁ বহু আশা আৰু ত্যাগৰ আদৰ্শ উত্তৰ পুৰুষৰ আগত ৰাখি থৈ গৈছে। কিন্তু ধোধৰ পচলা স্বভাৱৰ হৈ অসমীয়া জাতিয়ে তেওঁৰ উত্তৰ পুৰুষ লাচিত বৰফুকনক যেন অসন্মানহে কৰিছে। ইয়াত সেই কবি মৰ্মাহত হৈছে। ক্ষোভত কবি দেৱকান্ত বৰুৱাই কবিতাটিৰ মাজেদি লাচিত ফুকনক অসমীয়াৰ চৰিত্ৰ সম্পৰ্কে অৱগত কৰিবলৈ গৈ সমগ্ৰ অসমীয়াকে তেওঁ কৈছে, লাচিতৰ কাম্যভূমি অসমত আজি গাধৰ পালহে চৰিছে। সীমা সংখ্যাহীন সমস্যাৰ বোজা বওঁতে অসমীয়াৰ পিঠিৰ ছাল ছিগিল বুলি কৈ অসমীয়াক কৰ্মোদ্যোগী হ'বলৈ আহ্বান জনাইছে। পিয়ানো বজাই পূজাৰ আৰতি, বেদীত মমৰ বাতি, জ্বলাই আনিব দেশৰ মুক্তি, পুৱাব দুখৰ ৰাতি। লাচিত বৰফুকনে অসমৰ পৰা সাম্ৰাজ্যবাদী শত্ৰু মোগলক খেদিবলৈ গৈ তৎপৰতা আৰু বিচক্ষণতা দেখুৱাইছিল। তাৰ পৰিৱৰ্তে সাম্ৰাজ্যবাদী ব্ৰিটিছক খেদিবলৈ সমগ্ৰ ভাৰতবাসীৰ যি অহিংস আন্দোলন, তাৰ গতিবিধি লক্ষ্য কৰি কবি বিতুষ্ট হৈ কবিতাফাঁকি অৱতাৰণা কৰিছে। বেহা বেপাৰৰ উদ্দেশ্যেৰে ভাৰতভূমিত পদাৰ্পণ কৰা ব্ৰিটিছ তথা ইংৰাজসকল যেতিয়া ভাৰতত গুজি গজালি মেলি ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ নিছিল, তেতিয়া সমগ্ৰ দেশজুৰি ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংস আন্দোলন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত চলা হিংসাত্মক আন্দোলন যেতিয়া তুংগত উঠিছিল, তেতিয়া কবিয়ে লক্ষ্য কৰিছে যে মহাবীৰ দেশপ্ৰেমিক লাচিতৰ সন্তান হৈও এইসকলৰ অন্তৰত প্ৰকৃত স্বদেশ প্ৰেমৰ ভাৱ নাই। দেশপ্ৰেমৰ নামত অনেক ভুৱা স্বদেশ প্ৰেমিকে ভুৱা ৰণ চালি ধৰি পিয়ানো বজাই পূজা আৰতিৰে দেশৰ মুক্তি, দেশৰ কল্যাণ বিচাৰিছে এইসকল তথাকথিত দেশপ্ৰেমিকে। কবি ইয়াতে ক্ষুণ্ণ হৈ পৰিছে আৰু এনেকৈ দেশৰ জনতাৰ দুখৰ ৰাতি পুৱাবনে বুলিও কবিৰ সন্দেহ হৈছে। কবিতাটিত কবিয়ে উল্লেখ কৰিছে, শুনিছো বন্ধু ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ, দেৱতাৰ হকে পুত্ৰ বুকুত আনিছিল খঞ্জৰ। ইব্ৰাহিমৰ মহান আত্মত্যাগৰ কাহিনী উল্লেখেৰে বীৰ লাচিতৰ প্ৰতি অন্তৰৰ শ্ৰদ্ধা জনাবলৈকে কবিয়ে কবিতাফাঁকি অৱতাৰণা কৰিছে। ইব্ৰাহিম আছিল হিব্ৰু জাতিৰ আদি পুৰুষ। দেৱতাৰ সন্তুষ্টিৰ বাবে বীৰ ইব্ৰাহিমে নিজৰ পুত্ৰক হত্যা কৰিছিল। ইব্ৰাহিমৰ এই সাহস বীৰত্বত সন্তুষ্ট হৈ স্বৰ্গৰ পৰা দেৱতা নামি আহিছিল। ইব্ৰাহিমৰ মহান ত্যাগে গোটেই পৃথিৱীকে মহীয়ান কৰি তুলিছিল। লাচিতে দেশৰ ন্যায়ৰ কাৰণে মোমায়েকক বলি দিয়াৰ দৰে ইব্ৰাহিমেও দেশৰ শান্তি ৰক্ষাৰ্থে নিজৰ পুত্ৰৰ বুকুত খঞ্জৰ হানিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অন্তৰত তীব্ৰ দেশপ্ৰেম বোধ, জাতীয় চেতনা নাথাকিলে এনে বলিদান কোনেও দিব নোৱাৰে। কেৱল মাতৃভূমিৰ ৰক্ষাৰ কাৰণেহে যেন জন্ম হৈছিল বীৰ লাচিত ইব্ৰাহিমৰ। সেইবাবে তেওঁলোকৰ অন্তৰত আছিল দুৰ্মদ সাহস, যাৰ বাবে নিজৰ পুত্ৰ, নিজৰ মোমায়েককো দেশৰ কাৰণে বলি দিব পাৰিছিল। কবিতাটিত কবিয়ে আকৌ উল্লেখ কৰিছে, 30 দিন আৰু 11 দিনৰ গছকত হাই পৰি, দক্ষিণী অসম জননীৰ দেহি কোঙা হল হাত ভৰি। ত্যাগৰ মূৰ্তি বীৰ লাচিতৰ দেশৰ সন্তান হৈ উত্তৰ পুৰুষৰ অকৰ্মণ্যতাৰ ফলত অসম জননীৰ কেনে দুখ লগা অৱস্থা হৈছে, তাৰেই প্ৰতিচ্ছবি কবিতাফাঁকিৰ মাজেদি প্ৰকাশ কৰিছে। স্বদেশৰ কাৰণে, দেশ ৰক্ষাৰ কাৰণে মৃত্যুৰ আহ্বান জানিও অকাতৰে নিজৰ শিৰ আগবঢ়াই দি স্বদেশৰ ৰণত জঁপিয়াই পৰা, আনকি দেশ ৰক্ষাৰ কামত গাফিলতি কৰাৰ অপৰাধত নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰা মহাবীৰ লাচিতৰ দেশৰ বৰ্তমান সন্তানসকলৰ সেই স্বদেশ প্ৰেমৰ অভাৱ। দেশৰ চিন্তাতকৈ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ চিন্তাতহে তেওঁলোক ব্যস্ত। শাস্ত্ৰৰ দোহাই দি কি অপৰাধৰ কাৰণে কাক কেইধেনু পৰাচিত হোৱাৰ নিৰ্দেশ দিব পাৰি, তিথি পাৰ্বণ সকাম নিকাম 11 দিনীয়া হ'বনে 30 দিনীয়া হ'ব আদি কথাত তেওঁলোক ব্যস্ত হৈ আছে। এনেবোৰ কথাই সামাজিক আৰু সাম্প্ৰদায়িক বিবাদ তৰ্কই অসম জননীক অধিক স্থবিৰ কৰি
কৰিব লাগিছে, অতিষ্ঠ কৰি তুলিছে। সেইসকলৰ অন্তৰত দেশপ্ৰেমৰ সঁচা চিন্তা ভাৱনা একেবাৰেই নাই বুলি কবিয়ে প্ৰকাশ কৰিছে। কবিতাটিত উল্লেখ কৰিছে, মন্ত্ৰিত্ব যাৰ শেষ কল্পনা, এছেম্বলি যাৰ আশা, সিনো কি বুজিব হে বীৰ, তোমাৰ ৰণ দুৰ্মত ভাষা। মহাত্যাগী বীৰ লাচিতৰ দেশৰ সন্তান হৈও আজিৰ অসম সন্তানৰ দেশপ্ৰেমৰ নিদৰ্শন কেনেকুৱা তাকেই কবিতা ফাঁকিৰ মাজেদি কবিয়ে প্ৰকাশ কৰিছে। স্বদেশক ৰক্ষাৰ হকে স্বদেশৰ স্বাধীনতাৰ বাবে আহোম সেনাপতি লাচিত বৰফুকনে তদানীন্তন কালৰ অসমৰ জনগণে নিজৰ প্ৰাণ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁলোকৰ ব্যক্তিগত আশা তথা স্বাৰ্থ একোৱেই নাছিল। একমাত্ৰ স্বাৰ্থ দেশ ৰক্ষা, দেশৰ মংগল সাধন কৰা। কিন্তু সেইসকলৰ সন্তান হৈও আজিৰ অসমীয়াৰ অন্তৰত যেন সেই সঁচা স্বদেশ প্ৰেম দেখিবলৈ পোৱা নাযায়। এইসকলে দেশৰ কাৰণে নিজে আগবাঢ়ি আহি আকাশ বতাহ কঁপাই বক্তৃতা দি বাঁহৰ কামিত চূণ সানি ভুৱা ৰণ চালি ধৰি দেশ ৰক্ষা কৰিবলৈ চায়। দেশ প্ৰেমৰ চিনাকি দিব বিচাৰে, দেশ প্ৰেমিকৰ চিনাকি দিব বিচাৰে। এওঁলোকৰ শিক্ষাৰ সীমা চিভিল পিনাল কোৰ্ট। এওঁলোকৰ একমাত্ৰ আশা লোকেল বোৰ্ডৰ সদস্য হোৱা, এছেম্বলিলৈ নিৰ্বাচিত হৈ মন্ত্ৰিত্বৰ গাদী লাভ কৰা। দেশ প্ৰেমৰ চিন্তাতকৈ এওঁলোক এই চিন্তাতহে মচগুল হৈ আছে। কবিতাটিত কবিয়ে উল্লেখ কৰিছে, বাহিৰত সৌ ঘটে বিপ্লৱ অশেষ যতন কৰি, আমি নিৰূপিলো কানিৰ মূল্য কিমানতকেই ভৰি। বৰ্তমান অসমৰ দুখ লগা অৱস্থাৰ কথা কবিতা ফাঁকিৰ মাজেদি কবিয়ে উল্লেখ কৰিছে। বেহা বেপাৰৰ উদ্দেশ্যেৰে ভাৰত ভূমিত পদাৰ্পণ কৰা ব্ৰিটিছ তথা ইংৰাজসকল যেতিয়া ভাৰতত গুজি গজালি মেলি ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ নিছিল, তেতিয়া সমগ্ৰ দেশজুৰি ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল। দেশ স্বাধীন হৈছিল। ত্যাগৰ মূৰ্তি বীৰ লাচিতৰ দেশৰ সন্তান হৈও আজি অসম দেশৰ এইসকল লোকে স্বদেশৰ কাৰণে অলপো চিন্তা নকৰে। নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে লোকেল বোৰ্ড, এছেম্বলি আদি ঠাই দখল কৰিবলৈ, মন্ত্ৰিত্বৰ গাদী দখল কৰি বহিবলৈ লাচিতৰ বংশধৰ অসমীয়াই আজি উঠি পৰি লাগিছে। এওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, দেশৰ স্বাৰ্থৰ কথা তেওঁলোকে চিন্তা কৰিবলৈ যেন তেওঁলোকৰ আহৰি নাই। তোমালোকে নিশ্চয় কবিতাটিৰ মূল বিষয়বস্তু বুজিব পাৰিছা। তোমালোকে কবিতাটি ভালদৰে পঢ়িবা। যদি কিবা বুজি নোপোৱা থাকে মোক সুধিবা, মই পুনৰ তোমালোকক সহজ সৰলভাৱে বুজাই দিম।